সোণালী ব্লগ ওৱানলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে, কুশলে আছে আৰু নিজৰ নিজৰ কামত ব্যস্ত আছে। আহক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আহক ৰেচিপিটো আৰম্ভ কৰোঁ। প্ৰথমতে মই লৈছোঁ এয়া ৰঙা আটা 250 গ্ৰাম, মানে 1 পোৱা হ'ব। আপুনি ইচ্ছা কৰিলে বেছিকৈ ল'ব পাৰে। এইখিনি মই ধুনীয়াকৈ নিমখ দি মঠি ল'ম চিঙৰা বনাবলৈ। মই ইয়াতে মিক্স দিম নিমখ সোৱাদ অনুসাৰে আৰু অকণমান হালধি। মই আজি কেনেকৈ চিঙৰা বনাম দেখুওৱা যাওক। যদি ভাল পালে ভিডিঅ'টো শেষলৈ চাই যাব। মই ইয়াত একো তেল ইউজ নকৰোঁ, চ' আপুনি চাই যাব। আৰু নামত অকণমান চ'দা। ইয়াতে মই ৰঙা আটা ব্যৱহাৰ কৰিছোঁ আৰু ইয়াত অকণমান কুহুমীয়া গৰম পানী দি মই ভালকৈ মঠি ল'ম। আৰু মই মঠি ল'লোঁ। এয়া এইখিনি দেখা পাইছে। এইখিনি এতিয়া মই ৰেষ্ট কৰি থৈ দিম। এতিয়া মই ইয়াতে থৈ দিম ঢাকনি ঢাকি 1 ঘণ্টালৈ। বাকী প্ৰচেছখিনি চাই যাওক। আৰু ইয়াতে চিঙৰা দিবৰ কাৰণে আলু আৰু মটৰ ধোৱাত একো দেখা নাপায়, সিজাই ল'ম মই। এক ঘণ্টা হৈ গ'ল, ঢাকনি এৰুৱাই ডোটো ভালকৈ মঠি ল'ম। আলুখিনি বইল হৈ গ'ল। এতিয়া মই অকণমান গুড়া কৰি ল'ম, আধা ৰঙা কৰি ল'ম। ইফালে গেছ অন কৰিছোঁ তাকো। ইয়াতে অকণমান তেল দি দিম, তাৰপিছত ভাজি ল'ম। বেলেগ মছলা একো নিদিওঁ মই। এইখিনি pasfuron খুন্দি লোৱা, এইখিনি দি দিম। যিহেতু ভাজা হয় সেইকাৰণে দি দিছোঁ। লগতে অকণমান নিমখ, হালধি নৰসিংহ পাত, সোৱাদ অনুসাৰে নিমখ 1 চামুচ। আৰু এতিয়া মিক্স কৰি লোৱা আলু বুট এইখিনি দি দিম। দিছোঁ। অলৰেডি সিজা হয়, সেইকাৰণে বেছি সময় নাভাজে মই। হালধি গোটেইখিনি মিহলাই ল'ম মছলাখিনি। অলপ সময় ঢাকনি 5 মিনিট। 1 ঘণ্টা হৈ গ'ল, ঢাকনি এৰুৱাই ডোটো ভালকৈ মঠি ল'ম। যিটো বেলিম সেইটো মই এনেকৈ শুকান ময়দা বা আটাৰ গুড়ি, যিহেতু মই আটাৰ ৰুটিৰ আকাৰত বেলি ল'ম। তাৰপিছত বেলি যাম এনেকৈ।
বেলি পেলাই এখন ৰুটিৰ দুভাগ কৰিছিলোঁ। এইটো এফাল আৰু এফালে দেখুৱাই আছোঁ। চিঙৰাখিনি মই দুবাৰ লুটিয়াই দিছোঁ, তথাপিও আৰু এবাৰ লুটিয়াই দিওঁ আৰু আপোনাকো দেখুৱাওঁ। চিঙৰাখিনি বনাওঁতে সময় লাগে বহুত, কিন্তু বহুত সময় কষ্ট কৰাৰ পিছতহে এটা ধুনীয়া সোৱাদ লগা ৰেচিপি খাবলৈ পায়। ঠিক আছে, মই কেমেৰাও ধৰি আছোঁ এফালে। এবাৰ লুটিয়াটো দেখাই দিওঁ আপোনাক। হোৱা নাই, এয়া এনেকৈ লুটিয়াই দিম। আৰু জুইটো মই কমত দিছোঁ বাবে হোৱা নাই, পূৰা যোৱা নাই, লাল হৈছে, ধুনীয়া হৈছে। আৰু এইটো এনেকৈ লুটিয়াই দিম। তাৰপিছত এইটো দিম লুটিয়াই, এইটো ফুটিয়ে গ'ল অকণমান, এইটো এনেকৈ দিম। এইটো এইফালে হৈছে, এইটো অকণমান ফুটিছে এইফালে, এইটো এনেকৈ চেঞ্জ কৰি দিম। আৰু এইটো হৈছে দুবাৰ লুটিয়ালোঁ যে, এইটো দি দিলোঁ। আৰু এইটো অকণমান মাজতে সোমাই দি দিওঁ, অকণমান বেছিকৈ সিজক। অলৰেডি হ'ব আৰু আমাৰ বেছি টাইম নাই। এইটো ইয়াতে দি দিওঁ। আৰু লাগিব আধা ঘণ্টা 40-45 মিনিট, এইখিনি সময় লাগিব। আকৌ এবাৰ ঢাকি দিম। গেছত হ'লে কিন্তু বহুত ধুনীয়া হ'ব, ল' টু মিডিয়াম ফ্লেমত। আমাৰ গেছ শেষ হৈছে, ভাবিলোঁ খৰিৰ জুইতে বনাই দিওঁ।